এজন ৰজাই তেওঁৰ সৈন্যসকলক ৰাস্তাৰ মাজত এটা ডাঙৰ শিল ৰাখিবলৈ ক'লে। সেই শিলটো ৰাস্তাৰ মাজত ৰাখি ৰজাই নিজৰ সৈন্যসকলক লুকাই থাকিবলৈ ক'লে আৰু সেই শিলটোৰ ওপৰত চকু ৰাখিবলৈ ক'লে যে সেই শিলটো কোনে ৰাস্তাৰ পৰা আঁতৰাই দিয়ে। সেই ঠাইলৈ মানুহ আহি গৈ থাকিল, কিন্তু সেই শিলটো বাটৰ পৰা আঁতৰাই নিবলৈ কোনেও চেষ্টা কৰা নাছিলে। সেই শিলটোৰ কাষেৰে পাৰ হৈ যোৱা মানুহবোৰৰ মাজত ৰাস্তাৰ ঘনিষ্ঠ মানুহ আৰু চহৰৰ ডাঙৰ ব্যৱসায়ী কেইজনমানো অন্তৰ্ভুক্ত হৈছিল আৰু কিছুমানে ৰজাক গালি পাৰিবলৈ ধৰিলে যে ৰজাই এই শিলটো বাটৰ পৰা আঁতৰাই নিব নোৱাৰে নেকি। কিন্তু কোনেও সেই শিলটো বাটৰ পৰা আঁতৰাবলৈ চেষ্টা নকৰিলে। বহুদিন এনেকৈ চলি থাকিল। এদিন খেতিয়ক এজন শাক-পাচলি লৈ পাৰ হৈ গৈ আছিল। বাটত এটা শিল পৰি থকা দেখি এই শিলটোৰ বাবে সকলোৱে কষ্ট পাইছে বুলি ভাবি নিজৰ মজবুত লাঠিডালেৰে শিলটোক এফালে ঠেলিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। বহু কষ্টৰ অন্তত ৰাস্তাৰ পৰা আঁতৰাই নিবলৈ সফল হ'ল। ৰাস্তাৰ পৰা শিলটো আঁতৰোৱাৰ পাছত খেতিয়কজনে শাক-পাচলি তুলিবলৈ লওঁতেই হঠাতে তেওঁৰ চকু এটা পটলিলৈ গ'ল, যিটো তেওঁ শিলটো আঁতৰাই দিয়া ঠিক ঠাইত পৰি থকা এটা পটলিলৈ গ'ল। সংগীত ৰজাৰ পৰা এটা বাৰ্তা আহিল সেই মুদ্ৰাবোৰত, য'ত লিখা আছিলে যে এই সোণৰ মুদ্ৰাবোৰৰ সেইসকলৰ বাবে যিয়ে এই শিলটো বাটৰ পৰা আঁতৰাই পেলাব। বন্ধুসকল, একেদৰে আমাৰ সকলোৰে জীৱনত বহুতো সমস্যা আছে। কিছুমান মানুহে সেই সমস্যাবোৰৰ পৰা সাৰি যায় আৰু কিছুমানে সলনি কৰে, আৰু কিছুমান মানুহে সেই সমস্যাবোৰৰ সমাধান বিচাৰিবলৈ লুকাই থকা সুযোগ বিচাৰি পায়। দৃঢ় উদ্দেশ্য আৰু ভাল হৃদয়েৰে কৰা প্ৰচেষ্টাই সদায় ভাল ফল দিয়ে। গতিকে জীৱনৰ সমস্যাবোৰলৈ ভয় নকৰিব, কিন্তু সেই সমস্যাবোৰৰ সমাধানৰ চেষ্টা কৰক আৰু জীৱন যাত্ৰাত আগবাঢ়ি যাওক। ধন্যবাদ।